নমস্কাৰ ক্ৰিপ্টো আছামলৈ আপোনালোক স্বাগতম জনাইছোঁ এই মুহূৰ্তত বিটকইনত এটা মুভমেণ্ট দেখা পোৱা গৈছে সেই গতিকে মই এই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকক আপডেট দিবৰ কাৰণে এই ভিডিঅ'টো বিশেষকৈ বনোৱা হৈছে ইয়াত যদি আপোনালোকে চাই বৰ্তমান সময়ত বিটকইনত এটা মানে হঠাতে এটা মুভমেণ্ট আহিছে বৰ্তমান সময়ত বিটকইনৰ প্ৰাইচ চলি আছে 22,564 যোৱাকালি ঠিক এই ধৰণৰ এটা মুভমেণ্ট আহিছিলে আৰু ইয়াৰ প্ৰাইচ যিটো হয় 22,656 পৰা ৰিজেকশ্যন হৈছিলে বৰ্তমান সময়ত লক্ষণীয় হ'ব যে যোৱাকালি যিটো পইণ্ট আছিলে তাৰ পৰা বিটকইনৰ প্ৰাইচ পুনৰ ৰিজেকশ্যন হয় নে নতুবা আমাৰ যিটো অৰেঞ্জ বক্স ইয়াৰ ওপৰত গুচি যায় যদি অৰেঞ্জ বক্সৰ ওপৰত ছাপৰ্ট লয় তেনেহ'লে আপোনাক গম পাব যে বিটকইনত এটা পজিটিভ মুভমেণ্ট আহিছে ইয়াৰ যদি নেক্সট টাৰ্গেট সেইটো মই ছেট কৰিছোঁ এৰাউণ্ড $23,000 আৰু তাৰ ওপৰত যদি যায় তেনেহ'লে মানে ইয়াৰ পৰা ৰিজেকশ্যন কি পুনৰ ল'ব পাৰে কিন্তু এই অৰেঞ্জ বক্সৰ ওপৰত যদি ছাপৰ্ট লাভ কৰে তেনেহ'লে মানে প্ৰেজেণ্ট টাইমত এটা আমি বুলিছ চিম্বল দেখিবলৈ পাম ইয়াৰ পৰা বিটকইনৰ প্ৰাইচ হয়তো অলপমান ওপৰত যাব পাৰে গতিকে আপোনালোকে এই কথাটোৰ ওপৰত মন কৰিব যে এইটো পইণ্টৰ পৰা পুনৰ ৰিজেকশ্যন হয় নে অৰেঞ্জ বক্সৰ ওপৰত গুচি যায় গতিকে পুনৰ কিবা মুভমেণ্ট আহিলে পুনৰ আপোনালোকক আপডেট কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ